বন্ধু বান্ধৱীসকলে চাওকচোন মই ক'ত আছোঁ মই একদম পূৰা কহুৱা বনৰ মাজত এই চাওক নৈ পাৰৰ ধুনীয়া এটা পৰিৱেশ চাওকচোন চবফালে একদম কহুৱা বন মজা হৈছে পৰিৱেশটো কিবা ভাল লাগি যায় জানেনে বহুত বেছি গৰম সেইকাৰণে ভাবিলোঁ নৈ কাষলৈ যাওঁ আৰু সেইফালে চাওক গৰুমান এনেকৈ গৰুকেইটা চৰি আছে একদম সুন্দৰ বতাহ দি আছে চাওক আজি বহুত বেছি গৰম হয় সেইকাৰণে ভাবিলোঁ কি নৈ কাষলৈ যাওঁ নৈ কাষত অকল বতাহ দি থাকে ধুনীয়া ধুনীয়া একদম হাৱা মাৰি থাকে এয়া চাওক নৈখন দেখাই দিলোঁ ইমান ধুনীয়াকৈ বৈ আছে বহুত মজা লাগিছে বৰ ধুনীয়া ধুনীয়া বতাহ দি আছে একদম পূৰা ঠাণ্ডা জানেনে আমাৰ চুইমিং পুল পাহাৰ এইবিলাকত যোৱা কোনো দৰকাৰেই নাই ঘৰৰ কাষতে লাগি আছে নৈখন তাতে বৰ ধুনীয়া ধুনীয়া বতাহ দি থাকে পানীখিনি বহুত বেছি ঠাণ্ডা আৰু এতিয়া নৈ কাষৰ হাৱা লৈ আহিলোঁ এতিয়া গৰু চৰু লৈ ঘৰলৈ যাওঁ আৰু এয়া গৰু লৈ লৈছোঁ ঘৰলৈ যাওঁ উপায় নাই চব কামেই কৰিব লাগিব গৰু চৰু নিব লাগিব এতিয়া নদীৰ পৰা ঘৰলৈ আহিলোঁ ঘৰলৈ আহি ধুনীয়াকৈ মায়ে কঁঠাল এটা এয়া কাটিছে পকা কঁঠাল কাটি মেলি ফুটকেইটা উলিয়াই দিছে যিহেতুকে বতৰৰ ফল বতৰত খাব লাগে যিমানেই গৰম নহওক কিয় নহয় জানো এয়া মায়ে ধুনীয়াকৈ উলিয়াই আছে খাম এতিয়া আমি এয়া কঁঠালখিনি উলিওৱা হৈ গ'ল বৰ ধুনীয়াকৈ মায়ে উলিয়াই দিলে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই